ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি অনুশীলনী 2B দুই নম্বৰটো দেখাবলৈ লৈছোঁ। তাত আছে কি a ডিভাইড বাই b বা a অব্লিক b ইয়াৰ পৰা কি পাবা। যদি এক নম্বৰটো আছে কি a not equal 0 আৰু b not equal 0, a not equal 0, b not equal 0। প্ৰশ্নটো ভালকৈ মন কৰা কি হৈছে। প্ৰথমটো আছে কি a ডিভাইড বাই b পৰা কি পাবা। তাৰ মানে এক যদি b এ হৰণ কৰা হয়, এক যদি b এ হৰণ কৰা হয় তে কি পাবা। যদি a ঠাইত কিবা এটা সংখ্যা থাকে আৰু b ঠাইতো কিবা এটা সংখ্যা থাকে কিন্তু শূন্য হ'ব নালাগিব। a net equal 0 মানে হৈছে a ৰ সলনি কিবা এটা সংখ্যা, ধৰিলো আমি ললো 4 ডিভাইড বাই আৰু b not equal 0, b not equal 0 মানে হৈছে কিবা সংখ্যা কিন্তু শূন্য ল'ব নালাগিব, শূন্য হ'ব নালাগিব। not equal 0 মানে শূন্য সমান হ'ব নালাগিব বা শূন্য নহয়। গতিকে এইটো কিবা এটা ললো 2 ললো। এটি কি পোৱা যাব, এইটো আমি এইটো not equal 0 পাম, মানে কিবা এটা সংখ্যা পাম সেইটো শূন্য নহয়। এতিয়া 2 পাম, গতিকে 2 টো শূন্য নহয়। গতিকে যদি a টো যদি শূন্য নলওঁ আৰু b টো যদি শূন্য নলওঁ তেতিয়া আমি কি পাম, এক b এ হৰণ কৰিলে মানে তেতিয়া not equal 0 পাম, শূন্য নাপাওঁ। তাকে ইয়াৰ এনসাৰটো হ'ব a ডিভাইড বাই b not equal 0। এইটো হৈছে এনসাৰটো। আৰু দুই নম্বৰটোত কৈছে কি a equal 0, b not equal 0, a equal 0, b not equal 0। তাৰমানে আমি ইয়াত যিটো সংখ্যা ল'ম a টো শূন্য হ'ব লাগিব কিন্তু b টো শূন্য হ'ব নালাগিব। a টো শূন্যই হ'ব লাগিব, এইটো শূন্য ল'বলৈ দিছে a। এতিয়া a ডিভাইড বাই b পৰা আমি কি পাম, এইটো শূন্য তাৰমানে কিবা এটা সংখ্যাৰে b not equal 0, b টো শূন্য হ'ব নালাগিব, কিবা এটা সংখ্যা ল'ব লাগিব, যিকোনো সংখ্যা ধৰি লোৱা 3 ল'লোঁ। এতিয়া শূন্যক যিকোনো সংখ্যা হৰণ কৰিলে মানে কি পোৱা যাব, ইকুৱেল 0 পোৱা যাব নে not equal 0 পোৱা যাব সেইটো সুধিছে। এইটো শূন্য পোৱা যাব, যিহেতু আমি জানো যে শূন্যক যিকোনো সংখ্যা হৰণ কৰিলে শূন্য পোৱা যায়। গতিকে ইয়াৰ এনসাৰটো হ'ব a ডিভাইড বাই b ইকুৱেল 0। 3 নম্বৰটো a equal 0, b equal 0, a equal 0, b equal 0। a কো শূন্য ল'ব লাগিব, b কো শূন্য ল'ব লাগিব। গতিকে a ডিভাইড বাই b পৰা আমি কি পাম, a টো শূন্য ল'ব লাগিব হৰণ b টো শূন্য ল'ব লাগিব। এতিয়া ইকুৱেল কি পাম, শূন্যক শূন্যৰ হৰণ কৰিলে কি পোৱা যাব, শূন্য পোৱা যায়, সেইটো আমি জানো। গতিকে ইয়াৰ এনসাৰটো হ'ব a ডিভাইড বাই b ইকুৱেল 0। এবাৰ আহিলে 4 নম্বৰটো a not equal 0, a not equal 0, b equal 0, b equal 0। a টো শূন্য ল'ব নালাগিব, b টো শূন্য হ'ব বা শূন্য ল'ব লাগিব। ঠিক আছে, a ডিভাইড বাই b পৰা কি পাম, এতিয়া a টো শূন্য ল'ব নালাগিব, যিকোনো সংখ্যা ধৰি লওক 5 ল'লোঁ ডিভাইড বাই b টো শূন্য ল'ব লাগিব, শূন্য ল'লোঁ। এতিয়া কি পাম, 5ক শূন্য হৰণ কৰিলে বা 6ক শূন্য হৰণ কৰিলে, যিকোনো সংখ্যাক শূন্য হৰণ কৰিলে মানে কি পোৱা যাব,
আচলতে যিকোনো সংখ্যাক শূন্যৰে হৰণ কৰিব নোৱাৰি সেয়েহে ইয়াৰ উত্তৰটো হ'ব কোনো নিৰ্দিষ্ট মান নাই গতিকে যিকোনো সংখ্যাক শূন্য হৰণ কৰিব নোৱাৰি ইয়াৰ এনসাৰটো এনেদৰে লিখিব লাগিব ইয়াৰ কোনো নিৰ্দিষ্ট a divided by b equal নিৰ্দিষ্ট মান নাই মানে কোনো সংখ্যাক শূন্যৰে হৰণ কৰিব নোৱাৰি বা হৰণ কৰা নহয় গতিকে 4 নম্বৰটো হ'ব এইটো